নগা পাহাৰতে লাঙি গদা পানী নাগিনীয়ে ধৰিলে সোণাৰী গাঁৱতে দলৈ সোণাৰীয়ে পাতিলে সোণাৰী খাল। প্ৰাচীন কালত ইয়াত দলৈ নামৰ এজন সোণাৰী আছিল, যিয়ে শাল পাতি ইয়াত আ অলংকাৰ গঢ়িছিল, যাৰ ফলত এই ঠাইৰ নাম সোণাৰী হয়। নগা পাহাৰত লাগি গদাপানী পলাই থকা অৱস্থাত সকলো প্ৰকাৰে সহায় কৰিছিল বুলি প্ৰবাদ আছে, আৰু তেখেতৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি লাগি গদাপানীয়ে দলৈ সোণাৰীক ইয়াতে সাত পাম পাতি বসবাস কৰিবলৈ দিয়ে। দলৈ সোণাৰীয়ে নিজৰ নামত খন্দোৱা এই পুখুৰীটো আজি সোণাৰী পুখুৰী হিচাপে ইতিহাস বহন কৰি আছে। বৰ্তমান অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ যোগেদি এই পুখুৰীটো সুশোভিত কৰাৰ ব্যৱস্থা লৈছে। এসময়ত গাঁও আৰু পাছলৈ নগৰ হোৱা চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ পূবে আছে ৰজাপুখুৰী গাঁও পঞ্চায়ত, পশ্চিমে অভয়পুৰ গাঁও পঞ্চায়ত, উত্তৰে ভোজু পঞ্চায়ত আৰু দক্ষিণে পশ্চিম অভয়পুৰ সংৰক্ষিত বনাঞ্চল। আহকচোন সোণাৰী নগৰৰ শিক্ষা, সাহিত্য, সংস্কৃতি, খেল আদি বিভিন্ন কথাৰ বিষয়ে জানো। সোণাৰী আমাৰ যিটো নগৰ সমিতি, এই সোণাৰী নগৰ সমিতিখন আমি জানো যে আমাৰ এইখন এটা আহোমৰ ঐতিহ্যমণ্ডিত ঠাই। ইয়াতে চৰাইদেউ মৈদাম, চৰাইদেউ যিটোত নেকি স্বৰ্গদেউ চুকাফাই ৰাজধানী পাতিছিল। এই সোণাৰী নগৰখন, এই সোণাৰীখন প্ৰথমতে এখন গাঁও আছিল। সেই গাঁৱৰ পিছতে 1961 চনত সোণাৰী নগৰ সমিতি হিচাপে স্বীকৃতি লাভ কৰিলে। এই স্বীকৃতি লাভ কৰাৰ পিছত 1988 চনত এখন সোণাৰী পৌৰসভালৈ উন্নীত হ'ল। আৰু বৰ্তমান প্ৰথমতে আমি ইয়াত এই নগৰখন 4টা ৱাৰ্ডে খুলিছিলোঁ, তাৰপিছত 13টা হ'ল। তাৰপিছত আমি এই বৰ্তমান সোণাৰী পৌৰসভাৰ ৱাৰ্ডৰ সংখ্যা 16টা। এই 16টা ৱাৰ্ডত আমাৰ 2011 চনৰ পপুলেশ্যন মতে আমাৰ 19,810জন জনসংখ্যা আছে। গতিকে এই সোণাৰী ৱাৰ্ডখনৰ বৰ্তমান যদি আমি এতিয়া বৰ্তমান চাওঁ, যিহেতু 2011 চনৰ এইটো চেঞ্চাছৰ ডাটা, আমি এতিয়া বৰ্তমান 25,000ৰ ওপৰ হ'ব পপুলেশ্যন এই সোণাৰী টাউনখন। শিক্ষাৰ ক্ষেত্ৰতো সোণাৰী নগৰখন পিছ পৰি থকা নাই। চৰকাৰী বেচৰকাৰী প্ৰত্যেকখন বিদ্যালয়ে প্ৰতি বছৰে উন্নত মানৰ ৰিজাল্ট কৰি আহিছে। এই বছৰ উচ্চতৰ মাধ্যমিক ফলাফলত সোণাৰী 3জনকৈ সুসন্তানে স্থান দখল কৰি সোণাৰীবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোণাৰী কলেজ আৰু কমাৰ্চ কলেজকে প্ৰমুখ্য কৰি বহুকেইখন জুনিয়ৰ কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয় সোণাৰীত আছে। আহকচোন সোণাৰী নগৰী শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কিছু কথা জানো। আমাৰ ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰী আগৰ পৰাই শিক্ষা ক্ষেত্ৰত যথেষ্ট আগবঢ়া। বিভিন্ন সময়ত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আমাৰ সোণাৰীলৈ কেইবাজনো ছাত্ৰই সুনাম কঢ়িয়াই আনিছে। পাছৰ পৰ্যায়তো তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ সেৱা আগবঢ়াই আহিছে। প্ৰথম অৱস্থাত যদিও আমাৰ সোণাৰীত কেইখনমান মাত্ৰ LP স্কুল বা হাইস্কুল, হাই ছেকেণ্ডেৰী স্কুল আছিল বা এখন মহাবিদ্যালয় আছিল, বৰ্তমান সময়ত আমাৰ সোণাৰীত বিভিন্ন ধৰণৰ কেইবাখনো স্কুল কলেজ স্থাপন কৰা হৈছে, আৰু ইয়াৰে বেছি সংখ্যকে গুণগত ফালৰ পৰাও উন্নত মানদণ্ডৰ। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়িবৰ কাৰণে সেৱা বা CBSE দুইটাতেই আমাৰ ইয়াত সুবিধা আছে। ঠিক সেইদৰে যদি কোনোবাই ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিম বুলি ভাবে, তাৰ বাবে যেনেকৈ সুবিধা আছে ভাল, ঠিক সেইদৰে অসমীয়া মাধ্যমৰ কাৰণেও ভাল সুবিধা আমাৰ ইয়াত আছে। ঠিক সেইদৰে পিছৰ পৰ্যায়তো আৰ্টছ, ছায়েন্স, কমাৰ্চ 3টা ষ্ট্ৰীম পঢ়িবৰ কাৰণে আমাৰ সোণাৰীত সুবিধা আছে। সি হাই ছেকেণ্ডেৰীৰ কাৰণে হওক বা সি ডিগ্ৰীৰ কাৰণে হওক, দুইটাৰ কাৰণে ইয়াত যথেষ্ট সুবিধা আছে। প্ৰথম অৱস্থাত আমাৰ এইটো অলপ অসুবিধা হৈছিলে যে মেট্ৰিক পাছ কৰাৰ পিছত ছায়েন্স পঢ়িবৰ কাৰণে বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছিলে। এতিয়া আমাৰ ইয়াত সেইখিনি আমাৰ অসুবিধা নাই। ইয়াৰ উপৰিও আমাৰ ইয়াত অন্যান্য ক্ষেত্ৰতো যেনে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানবিলাক আমাৰ ইয়াত গঢ় লৈ উঠিছে। আমাৰ ইয়াত শিক্ষক প্ৰশিক্ষণ আমাৰ স্কুল আছে, শিক্ষক প্ৰশিক্ষণ আমাৰ মহাবিদ্যালয় আছে আমাৰ সোণাৰীতেই। তাৰ উপৰিও ইয়াত আমাৰ
অন্যান্য ধৰণৰ কিছুমান শিক্ষানুষ্ঠান যেনে মিউজিক স্কুল বা আমাৰ মিউজিক কলেজ আছে ইয়াত বা আমাৰ ইয়াত এখন মডেল কলেজো আছে মডেল স্কুলো আছে আমাৰ ইয়াত আৰু এতিয়া দেখা গৈছে যে আমাৰ ব্যক্তিগত খণ্ডত কেইবাখনো উন্নত মানদণ্ডৰ স্কুল আৰু বিশেষকৈ আমাৰ জুনিয়ৰ কলেজ কিছুমান হাই ছেকেণ্ডেৰীৰ কাৰণে স্থাপন কৰা হৈছে আৰু এইকেইখনৰ পৰা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বিভিন্নজন ব্যক্তিয়ে বিশেষ স্থান লাভ কৰিছে বা প্ৰথম 20 জন বা 10 জনৰ ভিতৰত স্থান লাভ কৰি সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু পাছৰ পৰ্যায়তো যেনে আমাৰ ডিগ্ৰী লেভেলতো বিশ্ববিদ্যালয়ৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাৰ সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তাৰ উপৰিও অন্যান্য ক্ষেত্ৰ যেনে ইয়াৰ আমাৰ সেই শিক্ষানুষ্ঠানসমূহৰ পৰাই ভাল ধৰণে ওলাই গৈ পিছৰ পৰ্যায়ত ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰশাসনিক বিষয়া বা সাংবাদিক সাহিত্যিক অন্যান্য বিভিন্ন ক্ষেত্ৰলৈও আমাৰ এই সোণাৰীৰ শিক্ষানুষ্ঠানসমূহৰ পৰাই ওলাই গৈ ভাল ফলাফল লাভ কৰিছেগৈ আৰু আমাৰ সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা গীত পৰশেৰে উজ্জীৱিত হৈ থকা ঠাই সোণাৰী তেওঁলোকক আদৰ্শ হিচাপে লৈ কবি সাহিত্যিকসকলে সাহিত্য সেৱাত ব্ৰতী হৈ আছে অসম সাহিত্য সভাৰ সোণাৰী শাখাৰ সাহিত্য সভাকো সুন্দৰভাৱে পৰিচালনা কৰি সাহিত্য জগতখনক আজিও জীপাল কৰি ৰাখিছে আহকচোন সোণাৰী শাখাৰ সাহিত্য সভাৰ ইতিবৃত্তৰ বিষয়ে কিছু জানো সোণাৰী সাহিত্য সভা সোণাৰী শাখা বুলি নাছিল তেতিয়া সোণাৰী সাহিত্য সভাৰ যিসকল নমস্য ব্যক্তি তেখেতসকলক মই স্মৰণ কৰিছোঁ আৰু আপোনালোকে জানিব খুজিছে যে সোণাৰীৰ সাহিত্য সভাৰ ইতিবৃত্ত সম্পৰ্কে মোৰ জ্ঞানেৰে ময়ো কালিৰ ল'ৰাই পৰহিৰ গীত গোৱাৰ নিচিনা কথা হ'ব যদি বেছিকৈ কওঁ কিন্তু মোৰ জ্ঞাত মই যিখিনি জানো মই সেই কথাখিনিহে আপোনালোকক অৱগত কৰিব খুজিছোঁ সোণাৰী সাহিত্য সভা বুলি কওঁতে আমি ছাত্ৰাৱস্থাত থাকোঁতেই আমাৰ এজন নমস্য ব্যক্তি নীলকান্ত বৰুৱা তেখেত সোণাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু তেখেতেই প্ৰথম সোণাৰীত সাহিত্য সভাৰ প্ৰতিষ্ঠাপনৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল চুটি চাপৰ মানুহ এজন এতিয়াও মোৰ চকুত তেখেতৰ সেই ছবিখন ভাঁহি উঠে তেখেত বিনুৱাজীৰ শিষ্য আছিল চাগে দীঘল দাড়ি চুলি ধুতি আৰু পাঞ্জাবী পিন্ধি কান্ধত বেগ এটা লৈ তেখেতে সোণাৰীৰ বিভিন্ন ঠাইত গুৱাহাটীৰ পৰা সোণাৰীলৈকে বিভিন্ন ঠাইত তেখেত ঘূৰি ফুৰিছিল আৰু তেখেতক দেখিলেই মানুহে জানিছিল যে তেখেত নিজে এটা অনুষ্ঠান হৈ পৰিছিল আমি তেখেতক দেখিলেই গম পাওঁ যে তেখেত সাহিত্য সভা আহিছে মই সৰুতে তেখেতক লগ পাইছিলোঁ আমাৰ খামলুঙত দেউতাই চাকৰি সূত্ৰে থকা ঘৰখনলৈ তেখেত তালৈ গৈছিল দেউতাৰ লগত কিবা কিবি কথা আলোচনা কৰিছিল পিছত গম পাইছোঁ তেখেতে বাগিচাবিলাকতো বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছিল আৰু সেই ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি তেখেতসকলে কিবা এটা অনুদান বা কিবা এটা দিলে তেখেতে গুৱাহাটীৰ লগত যোগসূত্ৰ স্থাপন কৰি সাহিত্য সভাৰ কামবোৰ তেখেতে নিয়াৰিকৈ কৰি গৈছিল এবাৰ 1972 চনৰ কথা তেতিয়া অসমত মাধ্যম আন্দোলন যেতিয়া আৰম্ভ হৈছে সেই মাধ্যম আন্দোলনৰ সময়ত সোণাৰী তেতিয়া 4 জন ব্যক্তি আমি প্ৰতিনিধিত্ব তাৰমানে সাধাৰণ সভাই আমাক 4 জন ব্যক্তিক পঠিয়ালে সেই সময়ত সোণাৰীৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ মই কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন কবি চক্ৰৰ পৰা সাংবাদিক সন্থাৰ পৰা কনক বৰুৱাদেৱ আৰু নীল বৰুৱাদেৱ আমি 4 জন প্ৰতিনিধি সোণাৰীৰ পৰা গৈ পেলাই তাত প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু তেখেতক সেই সময়ত যাওঁতে তেখেতে তালৈ যোৱাৰ খৰচটোৰ কাৰণে কথা কওঁতে তেতিয়া কৈছিলে যে তেখেত প্ৰায়ে কামাখ্যা প্ৰসাদ বৰুৱাৰ ঘৰলৈ যায় আৰু কামাখ্যা প্ৰসাদ বৰুৱাই তেখেতক দেখিলেই সাহিত্য সভা আহিল এনেকৈ বুলি কয় তেখেতে খুব হাঁহিছে এনেকৈ কয় মই তেখেতৰ ঘৰত সোমালে তেখেতে সাহিত্য সভা আহিছে বুলি কয় সেইকাৰণে
মই তেখেতক জোৰ কৰি সাহিত্য সভাৰ সভাপতি বনালোঁ আৰু সাহিত্য সভাৰ সভাপতি তেখেতক কৰি মই যে আপুনিতো পা পইচা দি থাকে সহায় কৰি থাকে সেইকাৰণে এনেই আপোনাৰ পৰা নিলে বেয়া হ'ব আপুনিও আমাৰ অনুষ্ঠানৰ এজন ব্যক্তি হওক এনেকৈ বুলি পেলাই তেখেতকো সাহিত্য সভাৰ সভাপতি কৰিছিল বুলি পেলাই তেখেতৰ মুখৰ পৰাই মই গম পাইছিলোঁ আমাৰ সাহিত্য সভাৰ বুৰঞ্জীত কি আছে মই নাজানো কিন্তু সেইটো মই তেখেতৰ পৰা মুখে শুনা কথা আৰু সেই সময়ত সাহিত্য সভা বুলি ক'লে বিশেষকৈ সোণাৰী গঢ় দিওঁতা কেইজনমান নমস্য ব্যক্তিক মই স্মৰণ কৰিবই লাগিব সেইসকল হৈছে হৰনাথ শৰ্মা গুণীন বৰকাকতি ফটিক বৰঠাকুৰ ডিম্বেশ্বৰ মহন্ত পৱনাথ শৰ্মা এইসকল ব্যক্তিয়ে সোণাৰীত বিভিন্ন সাহিত্য সভাৰ অনুষ্ঠানে হওক অন্যান্য অনুষ্ঠানৰ লগতে সাহিত্য সভাক গঢ় দিয়াত তেখেতসকলৰ যথেষ্ট অনুদান আছে ইয়াৰ উপৰিও সেই সময়ত মই কিছু ব্যক্তিৰ নাম ল'ব খুজিছোঁ যিসকল সোণাৰী আৰু সোণাৰীৰ আশে পাশে তেখেতসকল অৱস্থান কৰিছিল সেইসকলৰ ভিতৰত কামাখ্যা প্ৰসাদ বৰুৱাৰ কথা ক'লোঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথা নক'লেও গোটেই অসমবাসীয়ে জানে তেখেত আমাৰ সোণাৰীৰ আমি তেখেতৰ নাম নল'লে অম্বেশ্বৰ চেতিয়া ফুকনৰ নাম নল'লে আমাৰ সোণাৰীৰ গোটেই ইতিহাসটোৱেই আধৰুৱা হৈ ৰ'ব তেখেতসকলৰ সাহিত্যৰ ক্ষেত্ৰত বা অসমৰ সোণাৰী ক্ষেত্ৰতে নহয় অসমৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ অৱদান আছে ইয়াৰ উপৰিও পৱনাথ শৰ্মা বিশেষ দায়িত্ব লোৱা মানুহ সাহিত্য সভাৰ তেখেত সভাপতি আছিল ডিম্বেশ্বৰ গগৈ ছাৰ তেখেতো বহুত দিন কাণ্ডাৰী ৰূপে সাহিত্য সভাৰ তেখেতে সেৱা আগবঢ়াইছিল যোগ শইকীয়া সম্পাদকৰ দায়িত্ব লৈ তেখেতেও সাহিত্য সভা বহুদিন নিয়াৰিকৈ পৰিচালনা কৰিছিল আৰু এই সভাসদ হিচাপে গুণীন বৰকাকতি ফটিক বৰঠাকুৰ সুখময় দে ডিম্বেশ্বৰ মহন্ত এইসকলে উষা হাজৰিকা গুণলতা শইকীয়া এইসকলে বিভিন্ন সময়ত সাহিত্য সভাৰ বিভিন্ন সমিতিৰ সদস্য হিচাপে আছিল ইয়াৰ উপৰিও বিশেষকৈ গদাধৰ চুতীয়া ছাৰ তেখেত আহি সাহিত্য সভাৰ সভাপতি হ'ল বিষ্ণুপ্ৰসাদ দত্ত তেখেতো সাহিত্য সভাৰ সভাপতি হৈছিল সোণমাই বৰা বাইদেউ বহুদিন সাহিত্য সভাৰ সভাপতি হৈ সোণাৰী সাহিত্য সভা পৰিচালনা কৰিছিল এইধৰণে সাহিত্য সভাৰ ৰবীন কোঁৱৰ ছাৰ তেখেতো সাহিত্য সভাৰ সভাপতি আছিল মই জনাত আৰু সেই সময়ত সাহিত্য সভাৰ সেইসকল ব্যক্তিয়ে সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল কিন্তু আব্দুল হান্নান দেৱ তেখেতক স্মৰণ নকৰিলে নহ'ব আব্দুল হান্নান দেৱে প্ৰায় মৃত্যুৰ আগলৈকে বুলি ক'লে বেয়া নহ'ব তেখেত কিন্তু সাহিত্য সভাৰ সম্পাদক হৈ বহুদিন থাকিলে এবাৰ এখন সভাত যেতিয়া গদাধৰ চুতীয়াদেৱ সভাপতি আছিল সেই সভাতে ক'লে যে হান্নান তুমি এছিষ্টেণ্ট ছেক্ৰেটাৰী দুজনমান লোৱা কাৰণ তুমি নাথাকিলে মানে সাহিত্য সভা কি হ'ব তেতিয়া সেই সময়ত 1984 চনমানত হ'ব সেই সময়ত বিষ্ণু তাঁতী আৰু মোক সহকাৰী সম্পাদক হিচাপে সাহিত্য সভাই নিযুক্ত কৰিছিল আৰু বিশেষকৈ সাহিত্য সভাৰ লগত জড়িত যিসকল ব্যক্তি সেইসকল হ'ল আফতাবুল হুছেইন প্ৰসন্ন শৰ্মা কীৰ্তি দাস গোস্বামী তেখেত ৰাইডঙীয়াৰ গকুল শৰ্মা খামলুঙৰ গোলাপ কোঁৱৰ তেখেত জবকা বাগিচাত আছিলে পিছত সোণাৰীলৈ উঠি গ'ল ৰাতুল চেতিয়া ফুকন চফৰাই ডেকালৰা এতিয়াও আছে সাহিত্যিক আৰু এইসকলে সাহিত্য সভাত যথেষ্ট অৱদান দিছে আৰু সোণাৰী কাষতে থকা ভজুৰ পৰা ফুলেশ্বৰ বৰুৱা তাৰপৰা আমাৰ কনক বৰুৱা পণ্যকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কনক বৰুৱাদেৱ তাৰপৰা ৰবীন কোঁৱৰ ফুলক কোঁৱৰ ৰতিপ্ৰভা বাইদেউ এই ৰজাপুখুৰীৰ গিৰিণ শইকীয়া আফাজত আলী আহমেদ মানিক আলী
ভজুৰ বেলা বৰা এই বিভিন্ন ব্যক্তিৰ সেই সময়ত এই সাহিত্য সভাৰ যিখিনি কাৰ্য পৰিচালনা বা যিখিনি সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰাৰ লগ্নতে তেখেতসকলৰ যথেষ্ট অৱদান আছে আজি মোক আপোনালোকে এই দুআষাৰ সাহিত্য সভাৰ বিষয়ে জানিবৰ কাৰণে ক'বলৈ যি অনুৰোধ কৰিলে মই সেইসকল নমস্য ব্যক্তি বহু ব্যক্তি এতিয়া নাই কিন্তু মই তেখেতসকলক আজি এইখনত তেখেতসকলক স্মৰণ কৰিছোঁ আৰু সোণাৰী শাখা সাহিত্য সভাৰ এতিয়া চৰাইদেউ জিলা সাহিত্য সভা হ'ল সোণাৰী সাহিত্য সভা হ'ল বিভিন্ন আঞ্চলিক সাহিত্য সভা হ'ল আমাৰ ৰজাপুখুৰীতো এখন সাহিত্য সভা আছে সেইখন 2020 চনত প্ৰতিষ্ঠা হৈছিল তাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপেও মই দায়িত্বত আছিলোঁ বৰ্তমান উপদেষ্টা ৰূপে আছোঁ এই নট্টধৰ চেতিয়াৰ দিনতে সাহিত্য সভাৰ বিশেষ ভূমিকা আহিল সাপেখাতি বৰহাট এনেকৈ বিভিন্ন ঠাইত বহু শাখা সাহিত্য সভাৰ তেতিয়া গঠন হ'ল আৰু এতিয়া সাহিত্য সভা যথেষ্ট সমৃদ্ধিশালী আৰু বহু সাহিত্যিক বহু সাহিত্য প্ৰাণ ৰাইজে এতিয়া সাহিত্য সভাক যথেষ্ট সবল কৰি তুলিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠিছে সোণাৰী সাংস্কৃতিক ভঁৰাল ৰেডিঅ' শিল্পীৰ পৰা নাট্যকাৰ গীতিকাৰ সুৰকাৰ কবি নৃত্যশিল্পীৰ উপৰিও বোলছবি নিৰ্মাতালৈকে বহুখিনি প্ৰতিভা সোণাৰী নগৰৰ পৰা ওলাই আহিছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহীৰ পাছত নাট্যকাৰ তথা শিল্পী দীপক কুমাৰ কলিতাই স্বপ্ন সত্য বাস্তৱ অগ্নিপথৰ দৰে পূৰ্ণদৈৰ্ঘ্যৰ ভিডিঅ' ছবি এই সোণাৰী নগৰৰ পৰাই উলিয়াইছিল যুৱ প্ৰজন্মৰ অন্য এজন চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাও এই সোণাৰী নগৰীৰে ইয়াৰ উপৰিও বিভিন্নজনে বিভিন্ন ধৰণে সাংস্কৃতিক জগতখনলৈ সেৱা আগবঢ়াই আহিছে আহকচোন এই বিষয়ে কিছু জানো সোণাৰী নগৰৰ বুলি ক'লে আমি প্ৰথমতে পাৰ্বতী প্ৰসাদৰ নাম ল'ব লাগিব যিজন ব্যক্তি বৰ অসমৰ বৰ্ণাঢ্য বুলিয়ে ক'ব লাগিব সাংস্কৃতিক ক্ষেত্ৰখনত আৰু পাৰ্বতী প্ৰসাদেই সোণাৰীৰ ক্ষেত্ৰখনক জীপাল কৰিলে আজিও সেই ক্ষেত্ৰখন নিৰবিচ্ছিন্নভাৱে বৈ আছে ঠিক তেনেকৈ প্ৰথম ৰেকৰ্ডিং হ'ল গংগা বৰঠাকুৰ বুলি এজন ব্যক্তিৰ তাৰপিছতে প্ৰণৱীৰাম বৰুৱা ধৰক তেখেতসকলৰ আব্দুল মাতিম যিজনে পেৰডি গীত গাইছিল বৈকুণ্ঠনাথ গগৈ যিজনৰ গীতেৰে শিলচৰ অনাতাঁৰ কেন্দ্ৰ উদ্বোধন হৈছিল তেনেদৰেই ধাৰাবাহিকভাৱে ক্ৰমান্বয়ে বিপিন শৰ্মা ছাৰ তাৰিণী শৰ্মা দীপালী চেতিয়া ফুকন হেমলতা বৰা এইসকলে গোটেই চৰাইদেউখন উজ্জীৱিত কৰি ৰাখিছিল তাৰপিছতে ক্ৰমান্বয়ে পাছৰ পৰ্যায় বুলি ক'বলৈ গ'লে দেৱজ্যোতি গগৈ যিজনে সোণাৰীখন এতিয়া অফুৰন্ত প্ৰতিভাৰ অধিকাৰীসকলক উলিয়াই আনিছে সাংস্কৃতিক ক্ষেত্ৰখনত তেখেত গায়ক বাদক সুৰ আলিখক সুৰকাৰ সকলোতে তেখেত যথেষ্টখিনি পাৰদৰ্শিতা আছে আৰু তেখেতৰ লগতে একেবাৰে নিৰবিচ্ছিন্নভাৱে একেবাৰে এনাজৰী গাঁঠি লৈছিল ধ্ৰুৱজ্যোতি ফুকন যিজনৰ কথা আৰু সুৰেৰে আজি গোটেই অসমত গীত চলি আছে হেমন্ত বৰগোহাঁই যিজন তবলা বজাইছিল লগত আছিল ডক্টৰ বিৰাজ গগৈ যিজনৰ গীত জুবিন গাৰ্গেও গাইছে যিজনৰ সুৰ দিয়া গীত তেনেদৰে নন্দন বৰকাকতি ভূপেশ বৰুৱা ডক্টৰ ৰীতা দত্ত ৰঞ্জিত বুঢ়াগোহাঁই অখিল ডেকা ললিত দৈমাৰী প্ৰসন্ন ফুকন যোগেশ সোণাৰ তেনেদৰে মণিকাঞ্চন বুঢ়াগোহাঁই এইসকলে সংগীত জগতখনক জীপাল কৰি ৰাখিছে তাৰপিছতে আমি তেখেতসকলৰ লগতে একেলগে নাম ল'ব লাগিব অজিত দিহিঙীয়া যিজন গায়ক বাদক আৰু সুৰকাৰ দিতিমণি দিহিঙীয়া মধুচন্দ্ৰা শইকীয়া ৰাখিমণি ফুকন মনোৰঞ্জন ফুকন হাসনা বেগম এগৰাকী অনাতাঁৰ শিল্পী ৰশ্মিৰেখা শইকীয়া খুব ধুনীয়া এগৰাকী লোকসংগীত চৰ্চা কৰে তেখেতে গোটেই অসমবাসীৰ লগতে সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে ইন্দ্ৰাণী গগৈ দীৰ্ঘজ্যোতি দত্ত ঝংকাৰ খ্যাত আৰু লগতে দীৰ্ঘজ্যোতি দত্তৰ লগতে আছে গীতাশ্ৰী কলিতা যিসকলে সোণাৰীখনক জীপাল কৰি তুলিছে তেনেকৈ নতুন চামৰ বুলি ক'লে গীতৰ ক্ষেত্ৰত পিয়াক্ষী গগৈ প্ৰত্যাক্ষী কলিতা
যিগৰাকী যুৱ মহোৎসৱত আমাৰ সোণাৰীলৈ শ্ৰেষ্ঠ গায়িকাৰ সন্মান কঢ়িয়াই আনিছিল তাৰ বৈশালী বৰা প্ৰিয়ংকা দিহিঙীয়া নৱপ্ৰজন্ম হিচাপে মৌ পিয়া গগৈ আৰু মেৰিয়ান বটপাৰ্ট গোহাঁই বাদক হিচাপে ভাস্কৰ কোঁৱৰ গীটাৰ ধুনীয়া তেওঁ গীটাৰ বাদক হিচাপে আছে ভাৰ্গৱ শ্যাম বলিন ৰাজ কোঁৱৰ মনোজ কোঁৱৰ প্ৰশান্ত কোঁৱৰ দীপবৈশ্য শৰৎ মোহন শৰৎ নাথ এইসকলে আমাৰ সোণাৰীৰ সাংস্কৃতিক ক্ষেত্ৰখনত বাদক হিচাপে অৰিহণা আগবঢ়াই গৈছে অন্যহাতে নৃত্যশিল্পী হিচাপে মঞ্জুলা দেৱী তেখেত এগৰাকী ভাল নৃত্যশিল্পী লগতে তেখেত এগৰাকী ভাল অভিনেত্ৰী কবিতা ৰাজকুমাৰী যিগৰাকীয়ে সত্ৰীয়া নৃত্য সাধনা কৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে টুটু দত্ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত শান্তমণি বৰুৱা এওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লগতে প্ৰিয়ংকা চেতিয়া ফুকন এখেতসকলৰ অৱদান আমি শলাগ ল'বই লাগিব তাৰ উপৰিও এই সোণাৰী নগৰতে জন্ম পৰীক্ষিত কলিতা পৰিমল কলিতা যিসকলে গুৱাহাটীত এতিয়া প্ৰতিষ্ঠিত তেওঁলোকে সোণাৰীখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে অভিনয়ৰ ক্ষেত্ৰত আমি আব্দুল হানান ছাৰৰ নাম ল'ব লাগিব আলতাফ হুছেইন ছাৰ বংশীধৰ শ্যাম সোমেশ্বৰ গগৈ বিষ্ণু দত্ত ছাৰ হৰি দত্ত ৰবীন দত্ত ভূপেন বৰা আৰু ডিম্ব বৰা ছাৰ লগতে জাকিৰ হুছেইন এডভোকেট জাকিৰ হুছেইন উত্তম শৰ্মা বুলবুল ফুকন দীপক শৰ্মা দীপক কুমাৰ কলিতাই মঞ্চ নাটকৰ লগতে তেওঁ অনাতাঁৰ নাটকো লিখি গৈছে আৰু সোণাৰীৰ এখন বিস্তৃত এটা অঞ্চল চৰাইদেউৰ বিস্তৃত অঞ্চলত তেওঁ ভূমিকা অতুলনীয় বুলি ক'ব লাগিব লগতে কৌতুক অভিনেতা হিচাপে ইন্দ্ৰজিৎ স্নিগ্ধা শিখা বৰুৱা প্ৰিয়ংকা শৰ্মা শশাংক দাস তেখেতসকলৰ নাম আমি ল'বই লাগিব মৃদুল বৰগোহাঁই এইসকল তাৰোপৰি শিশু ছবি পৰিচালনা কৰা প্ৰযোজক হিচাপে উৎপল গগৈৰ নাম আমি ল'ব লাগিব বিহু ক্ষেত্ৰখন আপোনালোকে জানে চৰাইদেউ উজনিৰ বিহু বুলি ক'লে আমি সদায় গৌৰৱ কৰোঁ ঠিক তেনেদৰে আমি গৌৰৱ কৰোঁ চৰাইদেউ বিহু দলক লৈ যিটো বিহু দলে সমলয় বিহু দল হিচাপে প্ৰথমতে নাম লৈ এতিয়া চৰাইদেউ বিহু দল বুলি ক'লে অসম বিখ্যাত এটা দল যিটো দলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰত বিহু প্ৰদৰ্শন কৰি সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই বিহু দলৰ প্ৰথম সৃষ্টিকৰ্তা বুলিয়ে ক'ব লাগিব মই যিমান দূৰ সম্ভৱ জানো বহুতৰ নাম হয়তো থাকি যাবও পাৰে তথাপি কৈছোঁ নিত্যা গগৈ যিটো সমলয় দলত তেওঁ সমলয় দল হিচাপে উলিয়াইছিল আৰু নিত্যা গগৈৰ সেই সমলয় দলটো এটা চৰাইদেউ হুঁচৰি দল তাৰপিছতে তেনেদৰে পঞ্জিত চাংমাই ফিৰোজ কোঁৱৰ অনিল বৰগোহাঁই প্ৰীতিমা চাংমাই নীতিমা চাংমাইকে আদি কৰি এইসকলৰ নাম আমি উল্লেখ কৰিব লাগিব আৰু বহুত আছে কিন্তু সকলোৰে নাম মনত পৰা নাই গতিকে মই তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ যদি তেখেতসকলৰ নাম থাকি গৈছে যাতে মোক ক্ষমা কৰি দিয়ে আৰু এনেদৰেই নতুন প্ৰজন্মই বা পুৰণাৰ অনুকৰণ কৰি নতুন প্ৰজন্মই সোণাৰী সাংস্কৃতিক ক্ষেত্ৰখন আগবঢ়াই লৈ গৈছে মই সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা ইমানেই কৈছোঁ আৰু এই চৰাইদেউ হুঁচৰি দলটো 2008 চনৰ পৰা সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত আছে ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলসমূহত সোণাৰী খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আহকচোন সোণাৰী খেল জগতৰ বিষয়ে কিছু জানো ক্ৰীড়াৰ দিশটোৰ প্ৰতি মোক ক'বলৈ যাওঁতে মই চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ জন্ম ইতিবৃত্তৰ কিছু আভাস আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ 1984 চনৰ চৰাইদেউ জিলা ক্ৰীড়া সন্থাই আনুষ্ঠানিকভাৱে জন্মগ্ৰহণ কৰিছিল যদিও তাৰ ভালেমান আগৰে পৰাই চৰাইদেউ তথা সোণাৰী অঞ্চলটো ক্ৰীড়াৰ সৈতে জড়িত হৈ আছিল সোণাৰীৰ এই ক্ৰীড়াৰ দিশটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সোণাৰী অঞ্চলৰ ক্ৰীড়াৰ পিতামহস্বৰূপ আলতাফ হুছেইনৰ নাম আমি প্ৰত্যেকেই ল'ব লাগিব তেখেতৰ লগে লগে আন কেইবাগৰাকীও ব্যক্তিৰ নাম আমি যদি নলওঁ তেতিয়া নিশ্চয় আমি দুখ কৰা হ'ব যিয়ে নহওক আলতাফ হুছেইন প্ৰয়াত আলতাফ হুছেইনৰ লগে লগে সেই সময়ত তেখেতৰ সহপাঠী আছিল
প্ৰিয়নাথ শৰ্মা, পবিত্ৰজ্যোতি দত্ত, নাৰায়ণ দে, বিনোদ সুৰেকা, দয়াল ৰাজবংশীকে আদি কৰি এক মুষ্টিমেয় প্ৰায় 10-12জনীয়া এটা দলে সোণাৰী অঞ্চলত ক্ৰীড়াৰ দিশটোৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল আৰু তেখেতসকলৰ প্ৰচেষ্টাৰ ফলস্বৰূপেই 1984 চনত আনুষ্ঠানিকভাৱে চৰাইদেউ জিলা ক্ৰীড়া সন্থাই জন্মলাভ কৰি অসমৰ বিভিন্ন ৰাজ্যিক সন্থাৰ লগত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। 1984 চনৰ পৰাই চৰাইদেউ জিলা ক্ৰীড়া সন্থাই অহৰহ কাম কৰি আহিছে আমাৰ সোণাৰী অঞ্চলৰ বিভিন্ন ক্ৰীড়া প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত। তাৰ লগে লগে বিশেষভাৱে আমাৰ ফুটবলৰ দিশটোত সোণাৰী অঞ্চলৰ পৰা আমাৰ যথেষ্টখিনি ৰাজ্যিক তথা নেশ্যনেল লেভেলৰ খেলুৱৈ ইতিমধ্যে জন্ম হৈ অঞ্চলটোলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত ফুটবলৰ লগে লগে আমাৰ ক্ৰিকেটৰ দিশটোতো আমাৰ যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হৈছে। ক্ৰিকেটৰ কথা ক'বলৈ যাওঁতে আমি মানৱজ্যোতি গগৈ, প্ৰসন্ন ৰাজ কোঁৱৰ, মুজিবুৰ ৰহমান, ইৰফান আনচাৰীকে আদি কৰি আমাৰ কেইবাগৰাকীও খেলুৱৈ সোণাৰী অঞ্চলৰ পৰা অসম ৰাজ্যিক দলত বছৰে বছৰে প্ৰতিনিধিত্ব কৰি সোণাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমানৰ খেলপথাৰখন পূৰ্বে ব্ৰিটিছৰ দিনত প'ল' ফিল্ড নামে জনাজাত আছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান খেলপথাৰৰ চাৰিওফালে স্থাপন হোৱাত প্ৰায় 48 বিঘা মাটিৰে থকা খেলপথাৰখন বৰ্তমান প্ৰায় 15 বিঘামান আছেগৈ, য'ত এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত অসুবিধা। ভাৰত স্বাধীন হোৱাৰ পাছতেই সোণাৰীত খেলৰ বাবে নিজে খেলা ধূলা কৰাৰ লগতে সাংগঠনিকভাৱে কাম কাজ পৰিচালনা কৰিছিল বিশেষকৈ প্ৰয়াত বিনয় ঘোষ। তেখেত ফুটবল আৰু ক্ৰিকেটত বিশেষভাৱে দক্ষতা আছিল। তেওঁৰ লগতে সোণাৰী খেলৰ পিতামহ স্বৰূপ প্ৰয়াত আলতাফ হুছেইন নিজে এজন প্ৰথম শ্ৰেণীৰ ফুটবল ৰেফাৰী হোৱাৰ উপৰিও দাঁতিকাষৰীয়া মামৰা, মথুৰাপুৰ, সাপেখাতি, বৰহাট আদিৰ পৰা বিভিন্ন খেলুৱৈক আনিছিলে। ইয়াৰ লগতে বিষ্ণুদত্ত ছাৰ, কটন পাল, চিত্ৰ দাস, ধীৰেন কৰ, বীৰেন ভাগৱতী, পবিত্ৰজ্যোতি দত্ত, কৃষ্ণপদ ঘোষ, গংগা বৰঠাকুৰ, ৰবীন ভাগৱতী, প্ৰহ্লাদ নায়ক, শত্ৰু নায়ক, ধীৰেন গোহাঁই, বিভাস পাল, বিজয় মিৰ্ধা, খগেন তামুলী, লুৎফুৰ ৰহমান, গোপাল কাহাৰ আদি কৰি বহু সুদক্ষ খেলুৱৈয়ে খেলপথাৰত দপদপাই আছিল। সেই সময়ত জহিন ক্লাবৰ দ্বাৰা বহু ঠাইত খেলৰ আয়োজন কৰা হৈছিল। বৰ্তমান ষ্টাৰ্ছ 11 ক্লাব আৰু ডায়মণ্ড ক্লাবৰ নাম উল্লেখ কৰিব পাৰি। সোণাৰী নগৰৰ পৰা মহকুমা আৰু বৰ্তমান চৰাইদেউ জিলালৈ উন্নীত হোৱা বৰ্তমান বহুকেইটা খেলত খেলুৱৈসকলে পাৰদৰ্শিতা দেখুৱাইছে। তাৰ ভিতৰত আমি ধীৰেন ভাগৱতী, বীৰেন্দ্ৰ ৰাজ কোঁৱৰ, প্ৰদীপ চেতিয়া, শামছুদ্দিন আহমেদ, ইতিমধ্যে তেওঁলোকে অসম চৰকাৰৰ পৰা ক্ৰীড়া পেঞ্চন লাভ কৰিছে। ক্ৰিকেটত স্বদেশ দে, মণ্টু কৰ, ননী বৰুৱা, অচিত দত্ত, দেৱাশিষ পাল, শংকৰ পাল, বিপুল পাল, বেডমিণ্টনত দুলাল শৰ্মা, প্ৰবীৰ সেন, বিবেক ভাগৱতী, শিৱপ্ৰসাদ বুঢ়াগোহাঁই, শৰীৰ চৰ্চাত বিষ্ণু তাঁতী, নাৰায়ণ দে, মৃদুপৱন কোচ, নকুল লাহন, কীৰ্তি চেতিয়া, মনোজ ঘোষ, জ্যোতিপ্ৰসাদ বৰুৱা, অতনু বৰুৱা, পাঞ্জাত আপোনালোকে সকলোৱে চিৰপৰিচিত ডক্টৰ ৰাজেন গগৈ, জয়ন্তী বৰুৱা, লগতে একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী জীৱন ফুকনদেৱৰ নামটো আমি উল্লেখ কৰিব পাৰোঁ। ভাৰ উত্তোলনৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক অনুপ কোঁৱৰ আৰু খেলো ইণ্ডিয়াত চৰাইদেউৰ গৌৰৱ সিদ্ধান্ত গগৈয়ে স্বৰ্ণ পদক লাভ কৰে। এথলেটিক্সত জিনা মোহন, অৰ্চনা গগৈ, দুলাল বৰা, তিলু গগৈ আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। ইয়াৰ উপৰিও সোণাৰীত বা চৰাইদেউক কেন্দ্ৰ কৰি খেলা দবা, কেৰেম, সাঁতোৰ, হকী, কাবাডী, টাইকোৱাণ্ডো, খো-খো, কাৰাটে আদি কৰি প্ৰায়বোৰ খেলতে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈ আমাৰ আছে। ইয়াত উল্লেখ কৰিব পাৰি ফুটবলত সঞ্জীৱ সোণোৱাল, ৰূপজ্যোতি বৰা, সৌৰভ ৰাজখোৱা, দুলু বকলিয়াল, দেউকন ট্ৰফিৰ লগতে মাদ্ৰাজ, কলকাতা, কটক, কেৰালা, দিল্লী আদি কৰি বহু ঠাইত খেলি সুনাম অৰ্জন কৰিছে। মহিলাৰ আণ্ডাৰ 19 ফুটবলত একেৰাহে 2006, 2007, 2008 চনত 3বাৰ আমাৰ চেম্পিয়ন হৈছিলে। বেডমিণ্টনত দীপিকা কৌশিক, গৌৰীশংকৰ গগৈ, সংগ্ৰাম চুতীয়া আদি কৰি বহুকেইজন ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছে। তেওঁলোকে কেতিয়াবা চেম্পিয়ন বা ৰানাৰ্ছ আপ হৈছে। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। বৰ্তমান সময়ত সোণাৰী নগৰকে প্ৰমুখ্য কৰি চৰাইদেউ জিলাত সাংবাদিকসকলৰ ভূমিকা লেখত ল'বলগীয়া। 1955 চনত প্ৰয়াত বাণেশ্বৰ দত্ত ডাঙৰীয়াই সংবাদ জগতত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে। তাৰ পাছৰ পৰাই কৃষ্ণ বৰুৱা, প্ৰয়াত প্ৰভনাথ শৰ্মা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিলৈকে সংবাদ জগতত বিভিন্নজন সাংবাদিকে সেৱা আগবঢ়াই আহিছে। আহকচোন সোণাৰী নগৰৰ সংবাদ ক্ষেত্ৰৰ বিষয়ে কিছু কথা জানো।
সোণাৰী অঞ্চলৰ যিসকল সাংবাদিকতাৰ বাট কটীয়া তেওঁলোকৰ ভিতৰত অন্যতম ব্যক্তি আছিলে শ্ৰদ্ধেয় প্ৰয়াত পৱনাথ শৰ্মা ছাৰ। নাজিৰাৰ স্থায়ী বাসিন্দা পৱনাথ শৰ্মা ছাৰে সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ পালন কৰাৰ উপৰিও সোণাৰী অঞ্চলতে সোণাৰীতে থাকি তেখেতে সোণাৰীৰ দৈনিক জনমভূমি কাকতৰ স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিলে। গতিকে তেখেতৰ পাছতে যিজন ব্যক্তিৰ নাম আমি ল'ব লাগিব তেখেত হৈছে সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন এজন বিষয় শিক্ষক শ্ৰদ্ধাৰ প্ৰয়াত গদাধৰ চুতীয়া ছাৰ। তেখেতে সোণাৰীৰ পৰা দৈনিক জনমভূমি কাকতৰ সংবাদদাতা হিচাপে কাম কৰিছিলে, সংবাদ সেৱা আগবঢ়াইছিলে। সোণাৰী অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে বাতৰি কাকতত বাতৰি প্ৰকাশ কৰাৰ যোগেদি তেখেতে ৰজাঘৰীয়াসকলৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিছিলে। সোণাৰী অঞ্চলত এজন সক্ৰিয় সমাজকৰ্মী সমাজ সংগঠক হিচাপে নিজৰ সুকীয়া পৰিচয় থকা গদাধৰ চুতীয়া ছাৰে দৈনিক জনমভূমি কাকতৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিলে আৰু তেখেতে মৃত্যুৰ দিনা পৰ্যন্ত সোণাৰীৰ দৈনিক জনমভূমিৰ নিজা বাতৰিদাতা হিচাপে সেৱা আগবঢ়াই গৈছিলে। ইয়াৰ পাছতে যিজন ব্যক্তিৰ নাম আমি ল'ব লাগিব তেখেত হৈছে সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে আন এজন সহকাৰী শিক্ষক সমাজকৰ্মী সাহিত্যিক সমাজ সংগঠক সাংস্কৃতিক কৰ্মী শ্ৰদ্ধাৰ ডিম্বেশ্বৰ গগৈ ছাৰ। সোণাৰী অঞ্চলৰে ওচৰৰে ভজুৰ স্থায়ী বাসিন্দা ডিম্বেশ্বৰ গগৈ ছাৰে সোণাৰীৰ পৰা ইংৰাজী কাকত দ্য ইষ্টাৰ্ণ ক্লেৰিয়নৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিলে। বৰ্তমান এই বাতৰি কাকত চলি থকা নাই যদিও তেখেতে যেতিয়া পৰ্যন্ত এই বাতৰি কাকত চলি আছিলে তেতিয়ালৈকে সোণাৰীৰ পৰা সংবাদ সেৱা আগবঢ়াই গৈ আছিলে। তাৰ পাছতে যিজন ব্যক্তিৰ নাম আমি সোণাৰীৰ অন্যতম সাংবাদিকতাৰ বাটকটীয়া হিচাপে ল'ব লাগিব তেখেত হৈছে সোণাৰীৰে আন এখন নাম জ্বলা শিক্ষানুষ্ঠান সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ কনক বৰুৱা ছাৰ। তেখেতে সোণাৰীৰ পৰা কেইবাখন বাতৰি কাকততো সাংবাদিকতা কৰিছিলে। শিক্ষকতাৰ উপৰিও তেখেতে নিজকে এজন সমাজ সংগঠক সমাজ সেৱক হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও সোণাৰীৰ পৰা বাতৰি কাকতত সংবাদ প্ৰেৰণ কৰি নিজকে এজন সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ উপৰিও সোণাৰীতে আহি নিজকে কৰ্মস্থলী হিচাপে বাছি লোৱা প্ৰয়াত তৰুণ কোঁৱৰদেৱো সোণাৰী অঞ্চলৰ এজন অন্যতম সাংবাদিকতাৰ বাটকটীয়া। তেখেতে উজনি অসমৰ পৰা প্ৰকাশ পোৱা আমাৰ অসম কাকতৰ যোগেদি সাংবাদিকতা আৰম্ভ কৰিছিলে। দৈনিক অসম আদি কাকতো তেখেতে সংবাদ সেৱা কৰিছিলে আৰু সোণাৰীৰ সাংবাদিকতাৰ উপৰিও নিজকে এজন কবি সাহিত্যিক হিচাপেও সমাজকৰ্মী হিচাপেও তেখেতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। তেখেতৰ সমান্তৰালভাৱে সোণাৰী অঞ্চলৰ আৰু এজন সাংবাদিকতাৰ বাটকটীয়া হিচাপে যাৰ নাম ল'ব লাগিব তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নাৰায়ণদেৱ। তেখেতেও সোণাৰী অঞ্চলৰ পৰাই আমাৰ অসম দৈনিক অসম আদি কাকতত সংবাদ সেৱা কৰিছিলে আৰু বৰ্তমানেও তেখেতে সাংবাদিকতা কৰি আছে আৰু তেখেতৰ নামটো আমি এই আপ্যায়তে নিশ্চয় ল'ব লাগিব। সোণাৰী অঞ্চলৰ সক্ৰিয় সাংবাদিকতা যিসকলে কৰিছিলে তেখেতসকলৰ ভিতৰত অন্যতম হৈছে আমাৰ প্ৰয়াত শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণদেৱ। পবিত্ৰ নাৰায়ণদেৱে সোণাৰীৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও দ্য নৰ্থ ইষ্ট টাইমছ কাকতৰ সোণাৰীৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিলে আৰু তেখেতৰ লগতে যিজন ব্যক্তিয়ে সোণাৰী অঞ্চলৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছিলে তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত আব্দুল ৰফিক দেৱ। আব্দুল ৰফিক দেৱক আমি নিশ্চয়ভাৱে সোণাৰী অঞ্চলৰ সক্ৰিয় সাংবাদিকতাৰ বাটকটীয়া বুলি ক'ব লাগিব। তেখেতে একাধাৰে অসমীয়া বাংলা হিন্দী আৰু ইংৰাজী চাৰিটা ভাষাতে সাংবাদিকতা কৰিছিলে। অসমৰ গুৱাহাটী আৰু যোৰহাটৰ পৰা প্ৰকাশিত হোৱা অসমীয়া বাংলা হিন্দী আৰু ইংৰাজী বাতৰি কাকতত একে সময়তে বাতৰি প্ৰেৰণ কৰি নিজকে এজন
নিজকে এজন প্ৰতিষ্ঠিত সাংবাদিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ উপৰিও প্ৰয়াত আব্দুল ৰফিক দেৱৰ সোণাৰী অঞ্চলৰ এজন সমাজকৰ্মী হিচাপেও সুকীয়া পৰিচয় আছে। আমাৰ মই পূৰ্বতে উল্লেখ কৰা আমাৰ শ্ৰদ্ধা তৰুণ কোঁৱৰ দেৱৰ লগত লগ লাগি সোণাৰীৰ এটা অন্যতম শিশু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান সোণাৰী পথিকৃত গোষ্ঠী প্ৰতিষ্ঠা কৰিছিলে, যিয়ে বিগত বৰ্ষত 25টা বছৰ পূৰণ কৰিছে আৰু আমাৰ পবিত্ৰ নাৰায়ণদেৱৰ লগত লগ লাগি সোণাৰী প্ৰেছ ক্লাব গঠন কৰাৰ ক্ষেত্ৰতো তেখেতলোকে আগভাগ লৈছিলে। প্ৰয়াত আব্দুল ৰফিক দেৱৰ পাছত যিজন ব্যক্তিৰ নাম আমি ল'ব লাগিব তেখেত হৈছে আমাৰ সোণাৰী অঞ্চলৰ ওচৰৰে চফৰাই অঞ্চলৰ স্থায়ী বাসিন্দা মহেশ গদুগাদেৱ। সোণাৰী অঞ্চলৰ পৰা হিন্দী সাংবাদিকতাৰ বাটকটীয়া বুলি ক'লে তেখেতৰ নাম আমি নিশ্চয় ল'ব লাগিব। হিন্দী কাকত পূৰ্বাঞ্চল প্ৰহেৰীৰ আৰু অন্য এখন ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউন কাকতৰ সোণাৰীৰ সাংবাদিক হিচাপে তেখেতে সেৱা আগবঢ়াইছে আৰু বৰ্তমান তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ সোণাৰীৰ পৰা সংবাদ সেৱা আগবঢ়াই আছে। ইয়াৰ উপৰিও এইসকল ব্যক্তিৰ নাম আমি আমাৰ সোণাৰী অঞ্চলৰ সক্ৰিয় সাংবাদিকসকলৰ বাটকটীয়া হিচাপে নিশ্চয়কৈ ল'ব লাগিব। ইয়াৰ উপৰিও সোণাৰী অঞ্চলৰ পৰা বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিয়ে সোণাৰীৰ পৰা সাংবাদিকতা কৰিছে। নিজৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰকাশ কৰা সাপ্তাহিক কাকত আদিৰ যোগেদি নিজকে আমাৰ সোণাৰী অঞ্চলৰ বা বাতৰিসমূহ প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ লগতে মহকুমা প্ৰশাসন জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আছে। তেখেতসকলৰ ভিতৰত আমি কেইজনমান ব্যক্তিৰ নাম নিশ্চয়কৈ উল্লেখ কৰিব লাগিব। তেখেতসকলৰ ভিতৰত অন্যতম হৈছে আমাৰ সোণাৰীৰ কাষৰে টিয়ক ৰাজাবাৰী অঞ্চলৰ স্থায়ী বাসিন্দা তথা সোণাৰী চাহ বাগিচাৰ একালৰ কৰ্মী প্ৰয়াত আলফ্ৰেড ৰহমান দেৱ। তেখেতে সোণাৰী অঞ্চলৰ পৰা গুণগুণনি নামৰ এখন সাপ্তাহিক বাতৰি কাকত প্ৰকাশ কৰি সংবাদ সেৱা কৰিছিলে। ইয়াৰ উপৰিও আমাৰ সোণাৰী ওচৰৰে চফৰাই অঞ্চলৰ হৰিপ্ৰসাদ কুৰ্মী, তেখেতৰ নামটো আমি নল'লে নিশ্চয় অপৰাধ কৰা হ'ব। তেখেতে সোণাৰী অঞ্চলৰ পৰা ইঞ্জৰ বুলি নিজৰ ব্যক্তিগত প্ৰচেষ্টাত এখন সাপ্তাহিক বাতৰি কাকত প্ৰকাশ কৰি সোণাৰী অঞ্চলৰ পৰা সাংবাদিকতা কৰিছিলে। তাৰ উপৰিও আমি যিসকল ব্যক্তিৰ নাম আমি নল'লে আমাৰ আজিৰ এই কথাখিনি অসম্পূৰ্ণ হৈ থাকিব। তেখেতসকলৰ ভিতৰত অন্যতম হৈছে আমাৰ সোণাৰীৰ সকলোৰে পৰিচয় বৰ্তমান চৰাইদেউ বাতৰি কাকতৰ সম্পাদক মৃদুল কুমাৰ চাহু। তেখেতেও নিজাববীয়া প্ৰচেষ্টাত এই সাপ্তাহিক বাতৰি কাকতখন চলাই আছে আৰু ইয়াৰ উপৰিও তেখেতে বিভিন্ন সময়ত দৈনিক অগ্ৰদূত, অসম আদিত্য আদি কাকততো তেখেতে সক্ৰিয় সাংবাদিকতা কৰি আছে আৰু তেখেতো আমাৰ অঞ্চলটোৰ এজন অগ্ৰণী সাংবাদিক। ইয়াৰ উপৰিও সোণাৰী অঞ্চলত বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিয়ে সাংবাদিকতা কৰিছিলে। তেখেত সকলোৰে নাম আমি ল'ব নোৱাৰিব পাৰোঁ, কিন্তু এজন ব্যক্তিৰ নাম নিশ্চয়কৈ ল'ব লাগিব। সেইজন হৈছে আমাৰ সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সুৱৰ্ণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে অন্য এজন বিষয় শিক্ষক শ্ৰদ্ধাৰ গুণগোবিন্দ বৰকাকতি দেৱ। তেখেতেও সোণাৰী অঞ্চলৰ পৰা আজিৰ দৈনিক বাতৰি আদি কাকতত সোণাৰীৰ পৰা আৰু লগতে অসমীয়া প্ৰতিদিন কাকততো সোণাৰীৰ পৰা সাংবাদিকতা কৰিছিলে। ছাৰ বৰ্তমানো আছে, কিন্তু তেওঁ সক্ৰিয় সাংবাদিকতাৰ পৰা বৰ্তমান আঁতৰত আছে। কিন্তু যিসকল ব্যক্তিৰ নাম আমি সোণাৰী অঞ্চলৰ সাংবাদিক হিচাপে ল'ম সেই তালিকাৰ ভিতৰত তেখেতৰ নামটো নিশ্চয়কৈ আমি ল'ব লাগিব। গতিকে এইসকল ব্যক্তিৰ নাম আমি যিসকল সোণাৰীৰ সক্ৰিয় সাংবাদিক এইসকল ব্যক্তিকে আমি নিশ্চয়কৈ চিনাক্ত কৰিব লাগিব, ক'ব লাগিব। কিন্তু এজন ব্যক্তিৰ নাম আমি নিশ্চয়কৈ ল'ব লাগিব, সেইজন হৈছে আমাৰ সোণাৰীৰ অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা তথা চৰাইদেউ প্ৰেছ গিল্ডৰ বৰ্তমানৰ সভাপতি মাননীয় সূৰ্য কুমাৰ বৰাদেৱ। তেখেতে সোণাৰীৰ অসমীয়া প্ৰতিদিন কাকতৰ লগতে অগ্ৰদূত কাকতৰো সোণাৰীৰ সংবাদদাতা হিচাপে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আছে। এজন সাংবাদিক হিচাপে নিজৰ পৰিচয়, এজন নিৰ্ভীক সাংবাদিক হিচাপে নিজৰ পৰিচয় থকাৰ উপৰিও বৰাদেৱ এজন অগ্ৰণী কৃষক আৰু এজন উচ্চ শিক্ষিত যুৱক। তেখেতো আমাৰ সোণাৰী অঞ্চলৰ সাংবাদিকতাৰ এজন অন্যতম বাটকটীয়া। সোণাৰী সংবাদ জগতখনত মহিলাসকলেও সাংবাদিক হিচাপে সেৱা আগবঢ়াই আহিছে। ৰঞ্জিতা বৰপূজাৰী, তৰুলতা বৰুৱাৰ উপৰিও DY 365ৰ জনপ্ৰিয় সাংবাদিক
স্নিগ্ধা শিখা আজি সোণাৰী গৌৰৱ। ব্যৱসায়ৰ ক্ষেত্ৰতো সোণাৰী নগৰ দুপদূপে আগবাঢ়ি গৈছে। ব্ৰিটিছৰ দিনত খোলা দোকানৰ পৰা আদি কৰি চাহ ফেক্টৰী, ইটা ভাটা ইত্যাদি গঢ় লৈ উঠাত এই নগৰ অঞ্চলত অৰ্থনীতি সমৃদ্ধিশালী হ'ব ধৰিছে। সোণাৰী নগৰ সমিতি গঠন হৈছিল 23 জুলাই 1961 আৰু তেতিয়াৰ পৰাই তাৰ আগৰে পৰাই সোণাৰীত ব্যৱসায়ী প্ৰতিষ্ঠান হিচাপে খ্যাত আছিল 1 নম্বৰ হাজি টুটামিয়া, যিখন বৰ্তমান হাজি ষ্টোৰ্ছ, আৰু 2 নম্বৰ আছিল হাজি উছমুদ্দিন। এই দুখনেই ডাঙৰ দোকান আছিল ইয়াত। হাজি টুটামিয়াৰ দোকানত লোহাৰ পৰা আৰম্ভ কৰি বিস্কুট ফেক্টৰীৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তু ব্ৰিটিছৰ দিনত সকলোবিলাক পাইছিল। আৰু ইখনতো কাপোৰ কানিৰ পৰা আৰম্ভ কৰি হাজি উছমুদ্দিনৰ তাত কাপোৰ কানিৰ পৰা আৰম্ভ কৰি জোতা আদি সকলোবিলাক পাইছিল। বৰগোলা বুলি এখন গেলামালৰ দোকান আছিল, সেইখনো বহুত পুৰণি। তাৰপিছত কিছুমান ব্যৱসায়ী প্ৰতিষ্ঠান লাহে লাহে আৰম্ভ হ'ল। ব্যৱসায়িক হিচাপে কাগজ পত্ৰ বিশেষকৈ DL লাইব্ৰেৰী সৰ্বপ্ৰথম ইয়াত সোণাৰীত। DL লাইব্ৰেৰী পূৰ্বতে আছিলে অসম বাণী, তেওঁলোকৰ ঘৰৰ পৰাই কাগজ পত্ৰবিলাক ডিষ্ট্ৰিবিউট হৈছিলে। তাৰপিছতে কালৰ সোঁতত নগৰখন 1988 চনৰ 30 ডিচেম্বৰত পৌৰসভালৈ ৰূপান্তৰিত হ'ল। প্ৰথমতে আছিলে 4টা ৱাৰ্ড, তাৰপিছত হ'লগৈ 13টা ৱাৰ্ড। সেই 13টা ৱাৰ্ড থকালৈকে মই আছিলোঁ। মই সৰ্বমুঠ 1969 চনৰ পৰা 2008 চনৰ মে' মাহলৈকে সৰ্বমুঠ 37 বছৰ সোণাৰী নগৰ সমিতি, তেতিয়াৰ নগৰ সমিতি আৰু পৌৰসভাৰ মুখ্য সহায়ক আৰু হিচাপ ৰক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ। সোণাৰীত বজাৰ বুলিবলৈ তেতিয়া সাপ্তাহিক দেওবৰীয়া বজাৰ এখন আছিল। সেই বজাৰখন আছিল বৰ্তমান হাজি ষ্টোৰ্ছৰ কিনাৰত, যিখন বৰ্তমান দৈনিক বজাৰ, তাত বহিছিল। গোটেইবিলাক বাঁহৰ ঘৰ, চাংঘৰৰ ওপৰত বজাৰ বহিছিল। চাব ডিভিজন হোৱাৰ লগে লগে সেই বজাৰখন ইয়াৰ পৰা উচ্ছেদ কৰিবলগীয়া হ'ল। ৰাইজৰ ডিমাণ্ড মতে বজাৰখন উচ্ছেদ হ'ল হয়, কিন্তু ব্যৱসায়িক বাণিজ্যবিলাক ক্ষতি হোৱাৰ কাৰণে সেইখন দৈনিক বজাৰ হিচাপে স্থাপন কৰিলে আৰু সাপ্তাহিক বজাৰখন বানফৰালৈ বৰ্তমান ACB কলনীৰ ওচৰত তালৈ স্থানান্তৰ কৰা হ'ল। তাৰ পাছতে তাতো যেতিয়া ব্যৱসায় নচলিলে, কিছুমানে কি কৰিলে, ভজু চাৰিআলিৰ পৰা আৰম্ভ কৰি সিফালে তাত এখন মাৰ্কেট হৈছিলে বঢ়াই চাৰিআলিৰ ওচৰত, এতিয়া য'ত এখন মাৰ্কেট বহে দেওবাৰ দিনাখন, তাত বহিছে। এতিয়া সেই হিচাপে ব্যৱসায়ী দিনক দিনে সোণাৰী পৌৰ এলেকাত ইমান ধৰণে বহু বাঢ়িবলৈ ধৰিলে, ইয়াত এতিয়া ব্যৱসায় কৰিবলৈ জেগাই নাইকিয়া নিচিনা হৈছে। কুমাৰৰ দোকান আছিলে সোণাৰী ভজু ৰাস্তাত, দুখনমান কুমাৰৰ দোকান আছিলে, আৰু এখন দোকান আছিলে কমাৰৰ দোকান, সেইখনৰ নাম নাথুৰাম। নাথুৰামৰ দাঁতকেইটা কোনোদিনে ক্ষয় নগ'ল, 90 বছৰমান হ'ল ঢুকাল ইয়াতে। সোণাৰীত IB টো এইটো লোকেল বৰ্ডৰ যিটো আছিলে, IB এটা আছিলে সন্মুখত, সেইটো আছাম খেৰৰ আছিলে। আৰু এতিয়া য'ত মিউনিচিপালিটি আছিলে সেইটো লোকেল বৰ্ডৰ IB আছিলে। এইটো আছিলে IB এটা PWIB, আৰু এইটো আছিলে লোকেল বৰ্ডৰ IB, য'ত এতিয়া মিউনিচিপালিটি আছিলে। সেইটো আছিলে টাউন কমিটিলৈ, যেতিয়া লোকেল বৰ্ডৰ পৰা আহিলে, লোকেল বৰ্ডৰ পৰা টাউন কমিটিলৈ হস্তান্তৰ হ'ল। থানাখনো আছিলে তেতিয়া সেই একেই আৰ্হিৰ খেৰৰ ঘৰ, কিন্তু খুঁটাবিলাক কাঠৰ ডাঙৰ ডাঙৰ খুঁটা। সেইখিনি আছে। ডিপু বুলি পেলাই পিছত আহিলে, প্ৰথম ডিপু হ'লগৈ আপোনাৰ লাহতি, তাৰপিছতে আহিলে নিমচান, এই দুটাই ডিপু, পেট্ৰল ডিপু। ব্যৱসায়িক প্ৰতিষ্ঠান লাহে লাহে আৰু সোণাৰীত আৰু বাঢ়িবলৈ নাই। আৰু এতিয়াতো আৰু সোণাৰী বুলিবলৈ ক'লে সকলো ব্যৱসায়ী ইয়াত পায়, একো বাকী নাই আৰু, ভালৰ পৰা বেয়া লাগে। বিভিন্ন ভাষা ভাষী, জাতি জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে ভৰপূৰ আমাৰ সোণাৰী নগৰী। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাকে প্ৰমুখ্য কৰি
আমাৰ সোণাৰী নগৰীখনতে আছে ঐতিহাসিক ঢকুবিল সত্ৰ আহকচোন এই ঢকুবিল সত্ৰৰ বিষয়ে আমি কিছু কথা জানো এই সত্ৰ মানৰ দিনতেই আহি আমাৰ প্ৰতিষ্ঠা কৰা গোলাঘাট কমাগাঁও বুলি জেগাডোখৰত পুনৰ আকৌ সেই জেগাৰ পৰা কিমান চনত আকৌ বগীদলত আহি প্ৰতিষ্ঠা কৰিলেহি আৰু কানুবাৰীটো প্ৰতিষ্ঠা কৰিছিলে বুলি আমি অলপীয়াকৈ জনা আছিলে আমাৰ এই আসনখন আজি প্ৰায় 500 বছৰ আগৰ আসন 1954 চনত আমাৰ এই সত্ৰখন স্থাপন কৰিছিলে ঢকুবিল সত্ৰবাণী দিবেশ্বৰ মহন্তই আৰু তেখেতৰ লগত বহুতো ভক্তপ্ৰাণ আহি এই সত্ৰখন স্থাপিত কৰি আৰু ইয়াত তেখেতলোকে অংকীয়া ভাওনা কৰি আৰু লগতে মহাপুৰুষীয়া বহুতখন ভাওনাও কৰিছিলে আৰু লগতে শংকৰদেৱৰ নাটো কৰিছিলে কৰি মেলি শেষত তেখেতলোক মৃত্যু হোৱাৰ পাছত আমাৰ সত্ৰখনৰ আলৈ আথানি হৈ গ'ল সেয়েহে আমাৰ সত্ৰখনৰ ভকতসকলে নিজে এই নামঘৰটি প্ৰতিপালন কৰি সত্ৰখন জীয়াই ৰাখিছে আজিলৈকে বিশ্বৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষ তথা অসম এই সময়ছোৱাত এক ভয়ংকৰ মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজি আছে এই মহামাৰী সময়ছোৱাত অসম চৰকাৰৰ প্ৰশাসনৰ প্ৰতিজন কৰ্মচাৰীয়ে কৰোনাক প্ৰতিহত কৰাৰ লক্ষ্যৰে দিন ৰাতি একাকাৰ কৰি অহৰহ যুঁজ দি আহিছে তেওঁলোকৰ সেৱা কৰ্তব্যনিষ্ঠা দায়িত্ববোধ মনোভাৱৰ প্ৰতি সন্মান জনাই আমি টিম চেৰাইদৈয়ে আমাৰ সোণাৰী নগৰ তেতিয়া আৰু এতিয়া তথ্যচিত্ৰখনি চৰাইদেউ জিলা প্ৰশাসনৰ প্ৰত্যেকজন কৰ্মচাৰী আৰক্ষী বিভাগ চিকিৎসা বিভাগ অগ্নি নিৰ্বাপক বাহিনী সাফাই কৰ্মী কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী তথা জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিজন কৰ্মচাৰীৰ নামত উৎসৰ্গা কৰিলোঁ